কবিতাৰ শিৰোনাম অনৈক্যত ঐক্যতা। শ্ৰীমতী কৃষ্টি বৰাৰ দ্বাৰা সৃষ্ট এক কবিতা। নদী বৈ যায় সতেজ ভূমিত, নিহিত হৈ আছে ইয়াত অসমৰ হৃদয়। আছে এক কালজয়ী জিলিকনি, সংস্কৃতিৰ টেপেষ্ট্ৰিত বোৱা সূতাত বাস কৰে অসমীয়া সমাজৰ সাৰমৰ্ম। চাহ বাগিচাৰ পৰা পাহাৰীয়া সেউজীয়ালৈকে এক সুষম মিশ্ৰণ, এক স্পন্দনশীল দৃশ্য, য'ত বিহুৰ ছন্দে ছন্দে বতাহ ভৰাই তোলে, গঢ়ি তোলে এক আনন্দময় পৰিৱেশ। ধাননি পথাৰত কষ্ট কৰে কৃষকে, প্ৰাচীন মাটিৰে গঢ়